আজি মনোমোহা এটুকুৰা ঠাইত পাটকাই পাদদেশৰ সীমাত ৰৈ অনুপমা বসুমতাৰী বাইদেউৰ এটি কবিতা মই পাঠ কৰিবলৈ লৈছোঁ। আচলতে মন গৈছে কবিতাটো পাঠ কৰিবলৈ, ইয়াৰ পৰিৱেশবিলাক চাই। একোৱেই আৰু ঘূৰি নাহে, আইতাৰ ঘৰলৈ যোৱা দীঘল বাটৰ দুয়োকাষে শাল বনবোৰ জীপাল হৈ উঠিছে। তাহানিৰ দৰে বান্দৰ শিয়ালৰ মাতেৰে আজি আৰু জয়াল নহয় শৈশৱৰ সেই চিনাকি বাট। অকাল মৃত্যুৱে সাৱটি ধৰা মোৰ ভাতৃ ভগ্নীৰ সাধুৰ দৰে কথাবোৰো শালবনৰ বিশাল অৰণ্যৰ বতাহত সুহুৰিয়াই সুহুৰিয়াই গুচি গ'ল। বসন্তৰ হালধীয়া হৈ উঠা বাটেৰে গৈ থাকিলে চকামকাকৈ শুনা যেন লাগে ভাইটিৰ প্ৰিয় গীতবোৰ। কঠিন বাস্তৱৰ কেঁকুৰিত বাট খেপিয়াই ফুৰিলেও একোৱেই আৰু ঘূৰি নাহে। অনুপমা বাইদেউৰ এই কবিতাটো মোৰ খুব প্ৰিয়। সেই কবিতাটো আজিৰ এই পৰিৱেশত গাবলৈ পাই মোৰ নিজে ভাল লাগিছে। ধন্যবাদ।